हेलो एभ्रिवान नमस्कार आशा करो सकलोरे भाले निश्चय मोरो भाले बोलक तेन्ते আজি ভিডিওটো आरम्भ करो। আজি আপোনালোকক শুনাবলৈ লৈছো स्वामी विवेकानंदर बाणी जी पार হৈ গল সেই অতীতলৈ আৰু উভতি নাচাবা কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে আদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিবা। সত্যৰ কাৰণে সকলো ত্যাগ কৰিব কিন্তু কাৰণতে সত্যক ত্যাগ কৰিব নালাগে। যিজনে তোমাক সহায় কৰে সেইজনক কেতিয়াও পাহৰি নাযাব। যিজনে তোমাক ভাল পায় সেইজনে কেতিয়াও ঘৃণা নকৰিব। যিজনে তোমাক বিশ্বাস কৰে সেইজনক কেতিয়াও নঠগাব। এক উচিত বিচাৰ লোৱা আৰু সেই বিচাৰটোকে নিজৰ জীৱন কৰি লোৱা। মন মগজু সপি দিয়া তাত আৰু বাকী সকলো কিনাৰত থৈ দিয়া। এয়াই হৈছে সফলতাৰ প্ৰাপ্তিৰ উৎকৃষ্ট। তুমি যি ভাবা সেয়াই হ'ব। যদিহে তুমি নিজকে কমজোৰি বুলি ভাবিছা তেনেহলে তুমি কমজোৰি হৈ যাবা। যদি তুমি নিজকে বলি বুলি ভাবিছা তেনেহলে শক্তিশালী হৈ যাবা। আমি সেইজনেই যাক আমাৰ চিন্তাধাৰাই সৃষ্টি কৰিছে। গতিকে মনত ৰাখিব যে আপুনি কি ভাবিছে। আমি সেইজনেই যাক আমাৰ চিন্তাধাৰাই সৃষ্টি কৰিছে। গতিকে মনত ৰাখিব যে আপুনি কি ভাবিছে। কেৱল সেইজনেই জীয়াই থাকে যিজন কেৱল আনৰ বাবে জীয়াই থাকে। উঠা আৰু জাগ্ৰত হোৱা যেতিয়ালৈ তুমি তোমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰা। যিজনে এই জনমতেই মুক্তি লাভ কৰিব বিচাৰে তেন্তে সেই এই জনমতেই হাজাৰ বছৰৰ কাম কৰিব লাগিব। যি সত্য তাক নিৰ্ভয়ে সমাজৰ আগত কোৱা। এদিন নহয় এদিন সমাজে স্বীকাৰ কৰিবই। দুৰ্বলতাক কেতিয়াও ঠাই নিদিবা আৰু ইয়াক বাঢ়িবলৈ নিদিবা। এদিনো যদি আপোনাৰ সমস্যা অহা নাই তেনেহলে সুনিশ্চিত যে আপুনি ভুল পথে গতি কৰিছে। যি অগ্নিয়ে জাৰত আমাক উত্তাপ দিয়ে সেই অগ্নিয়ে আকৌ ধ্বংসও কৰিব পাৰে। সেইটো অগ্নিৰ দোষ নহয়। সঁচা সফলতা আৰু আনন্দৰ মূল ৰহস্য হৈছে যি পুৰুষ বা মহিলাই বিনিময়ত একো নিবিচাৰে। ব্ৰহ্মাণ্ডৰ সকলো শক্তিয়েই আমাৰ তাত নিহিত হৈ থাকে। সেইসকল আমিয়েই যিয়ে নিজৰ চকু জুৰি ঢাকি ধৰোঁ আৰু কান্দিব ধৰোঁ যে কিমান অন্ধকাৰ। এটা সময়ত এটা কামহে কৰিবা আৰু সেই সময়ত সেই কামটি নিজৰ মন প্ৰাণ দি সঁপি দিবা আৰু বাকী সকলো পাহৰি যাবা। সকলোতকৈ ডাঙৰ ধৰ্ম হ'ল নিজৰ স্বভাৱৰ প্ৰতি নিৰ্ভুল হোৱা, নিজৰ ওপৰত বিশ্বাস কৰা। ধন্যবাদ। মোৰ চেনেলত যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ।